একমাত্ৰ পেট্ৰল পাম্প য'ত অসমীয়া সাজ সজ্জাৰে আপোনাক আতিথ্য কৰিব, তামোল পাণ চব আদি দি আপোনাক আদৰণি জনাব। এই পেট্ৰল পাম্পটো সঁচাকৈ অসমৰ বাবে এটা ঐতিহ্য। ইয়াৰ ব্যৱহাৰ পাতি আপুনি দেখিলে সঁচাকৈ আচৰিত হৈ পৰিব। এয়া স্বৰ্ণ আছাম উজনি অসমৰ পেট্ৰল পাম্পটো। আছাম পালোহি পেট্ৰল পাম্পত আমাৰ আপ্যায়ন কৰিছে বাইদেউ। বাইদেউ আপোনাৰ নামটো কি? নামটো কওক। এইবোৰ মানে অসমীয়া পৰম্পৰা এনেকৈ ধৰি ৰাখিছে। তামোল দিয়ে আৰু তামোল চূণ ধপাত সকলোবোৰ দিয়ে। আচ্ছা, মোক এতিয়া 5 টকাত পেট্ৰল লাগে, দিব নাই? 5 টকা দিব। 5 টকা এটা দিয়াহে। পেট্ৰল 5 টকা বিচাৰিছোঁ, বাইদেউ দিম কৈছে। ধন্যবাদ বাইদেউ। এয়া বাইদেউ বহি আছে। হয়, নমস্কাৰ বাইদেউ। হয়, আপোনালোকৰ মোৰ ইউটিউব চেনেল এটা আছে, গতিকে আপোনালোকৰ মই এই ভিডিঅ'ত দেখাবৰ কাৰণে আগবাঢ়িছোঁ। আপোনাৰ এইটো শুনি আছোঁ, বহুত ভাল লাগিছে। হয়, নহয় আগতে এবাৰ আহিছোঁ মই। নামটো কি ক'লে? হিমাশ্ৰী বৰুৱা। ধন্যবাদ। ইয়াত সম্পূৰ্ণ ভিৰ হৈ আছে পেট্ৰল পাম্পটোত। এইফালে চাওক, ধুনীয়াকৈ আলোকসজ্জা বনাইছে। আপোনালোক আহিব মৰাণৰ এই স্বৰ্ণ আছাম পেট্ৰল পাম্পটোলৈ। ইয়াত পানী পৰি আছে ধুনীয়াকৈ, পানী হয় চাওক। অঁ, অকল বাছ ট্ৰেভেলাৰ ষ্টাফক দিয়া হয়। হয় হয়, ঠিক আছে।